हेलो बন্ধুসকল কি খবৰ সকলো ভালে আছে সবনক আজি ভিডিও লৈছে ভিডিও চাই ভাবে লাইক কৰিব শেয়ার কৰিব সাবস্ক্রাইব কৰি চাই থকা বিলাকলে প্ৰেছ কৰিব যাতে মই দিয়া ভিডিও নটিফিকেশন আপোনালোকে সকলোকে আগতে পায় বন্ধুসকল ভিডিও আপুনি নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছো তাতে আপুনি গৈ সাৰ্চ কৰিব youtube.com সাৰ্চ কৰিব তাৰপিছত আপোনাৰ সন্মুখত আপোনাৰ ইউটিউবৰ যোনটো চেনেল ওলাই সেইটো ওলাব তাৰ পাছত আপুনি সাইডৰ কৰ্নাৰত দেখিছে ৰেড কালাৰ এটা মাৰ্জিন তাত আপুনি গৈ ডেস্কটপ সাইডত ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলটো কি হ'ব ল্যাপটপ বা পিসি ধৰণে দেখা দিব তাৰপাছত আপুনি মোবাইলটো অলপ জুম কৰি দিব জুম কৰি পেলাই কৰ্নাৰত যোনটো প্ৰফাইলৰ লোগো আছে আপোনাৰ যোনটো চেনেল লোগো হয় তাত ক্লিক কৰিব মোবাইল লগাই থোৱা তাত প্ৰফাইল তাত ক্লিক কৰিব আপুনি ইউৰ চেনেলত ক্লিক কৰিব স্লো আছে নয়টা ওপৰ আছে ইউৰ চেনেল এইটো ইউৰ চেনেল ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ইউৰ চেনেল যোনটো আপোনাৰ যদি চেনেল থাকে চেনেলটো আহিব মোৰ চেনেল আছে চেনেল আহিব তাৰপিছত আপুনি কাষ্টমাইজ চেনেলত ক্লিক কৰি দিব পাহি সপোনত তুমি আলহী থকৰ তুমি তুলসী আপোনাৰ তাত কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখৰ ইউটিউবৰ ইউটিউব ষ্টুডিঅ' ওলাব তাৰপাছত আপুনি ওপৰত নি পেলাই ওপৰত নি এই তাত দেখিছে ব্ৰেণ্ডিং বুলি লিখা আছে ব্ৰেণ্ডিঙত ক্লিক কৰি পেলাই মই প্ৰফাইল লগাই থোৱা আছে মই ৰিমুভ কৰি দিছোঁ তাৰপিছত আকৌ আপলোডত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গেলাৰী অ'পেন হ'ব এনেকৈ আপোনাৰ গেলাৰী ফটো হয় আপলোড ফটো আপোনাৰ গেলাৰীত আহি যাব মই ইমেজখন লগাম কাৰণ মোৰ চেনেলৰ নাম হয় এইটো এখন লগালোঁ লগাই হোৱা নাই বাৰু এতিয়ালৈকে চাই থাকক তাৰপিছত ইয়াত ডাউন কৰি পেলাই অকল তললৈ আনি পেলাই অলপ তলত আনি পাব্লিছ বুলি লিখা আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনাৰ প্ৰফাইলটো হৈ গ'ল চেঞ্জ চবনসকল এতিয়া মই আপোনাক মোৰ নিজৰ ইউটিউব চেনেলত গৈ দেখাই দিছোঁ চেঞ্জ হ'লে নাই তেনেদৰে কৰিব লাগে আপোনালোকে নিশ্চয় জানিলে ভিডিঅ' চাই লাইক কৰি দিলে শ্বেয়াৰ কৰি দিব